কামাখ্যা দেৱীয়ে এটা অভিশাপ দি থৈছিল এটা প্ৰচলিত কাহিনী যে কামাখ্যা গোসাঁনীৰ সন্মুখত তেওঁক পূজা কৰা পূজাৰীগৰাকী নৃত্য প্ৰদৰ্শন কৰিছিল কিন্তু তেওঁ চকুত কাপোৰ বান্ধি লৈছিল নৃত্য প্ৰদৰ্শন কৰা সময়ত কিন্তু গোসাঁনীক দেখা নাছিল কিন্তু সেই কথা যেতিয়া কোচ ৰজা নৰনাৰায়ণে গম পালে তেতিয়া তেওঁ অম্বুবাচী মেলাত আমি দেখিবলৈ পাওঁ যে যথেষ্ট জনসমাগম হয় দেশ বিদেশৰ পৰা পৰ্যটকসকল আহে ভক্তসকল আহে ভক্তসকল আহে আৰু ইমানেই ভিৰ হয় যে পুলিচ প্ৰশাসনৰ তৰফৰ পৰা কটকটীয়া এটা নিৰাপত্তা ব্যৱস্থা তাৰ লগতে তেওঁলোকক খোৱাপানী যোগান তেওঁলোকৰ অনাময় ব্যৱস্থা গোটেইখিনি খুব ভালকৈ কৰিবলৈ চেষ্টা কৰে প্ৰশাসনে বাৰু সেইটো বাৰু অন্য এটা দিশ কিন্তু এই সমাগমৰ কথা কবলৈ গ'লে কিছুমানে তন্ত্ৰ মন্ত্ৰ প্ৰেক্টিচ কৰে কিছুমানে হয়তো মন্দিৰৰ সুন্দৰ সেই স্থাপত্যটো চাবলৈ যায় এই ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ নীলাচল পাহাৰৰ পৰা খুব ভাল লাগে সেই পৰিৱেশটো এই গোটেইখিনিৰ কাৰণতে মানুহৰ যথেষ্ট সমাগম হয় অম্বুবাচী মেলাত ব্যৱসায়ীসকলৰো যথেষ্ট লাভ হয় দোকান পোহাৰ তেওঁলোকে দিয়ে যথেষ্ট মানুহৰ যিহেতু নমস্কাৰ জীৱনী সুকীয়া বাৰ্তালৈ মই তিবাগে আপোনালোকক স্বাগতম জনাইছো প্ৰিয় দৰ্শক আজি আমি অসমৰ আধ্যাত্মিকতা ইতিহাস আৰু লোকবিশ্বাসৰ স্ৰোত মা কামাখ্যা আৰু ইয়াৰ কাহিনী তথা কিংবদন্তিৰ ওপৰত কথা পাতিম আমাৰ মাজত আছে লোক সংস্কৃতিৰ গৱেষক ডক্টৰ মেঘনা চৌধুৰী নমস্কাৰ মেম আপোনাক আমাৰ স্বাগতম জনাইছো আপুনি গুৱাহাটী ইউনিভাৰ্চিটিত কিমান কিমান মই 2022 প্ৰথম হৈ আছে তাৰ আগতে আপোনাৰ এই শিক্ষাগত আপুনি প্ৰগ্ৰাম দিছে মোৰ শিক্ষা মোৰ জন্ম যিহেতু বাৰপৰাত তাতে মই স্নাতক পৰ্যায়লৈকে পঢ়া-শুনা কৰিছিলো তাৰপিছত গুৱাহাটী বিশ্ববিদ্যালয়ত মই প্ৰথমতে প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰী আছিলো তাৰপৰা মই ছাবজেক্ট ডিগ্ৰী ললো তাৰপিছত মই গভৰ্ণমেণ্ট সাংবাদিকতাৰ ভিতৰতে আৰু শিক্ষা প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ত তাৰপৰা কৰবাৰ ডিগ্ৰী ললো তাৰপিছত লোক সংস্কৃতি গৱেষণা বিভাগ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা PhD গৱেষণা কাম কৰি আৰু ইয়াৰ আগত মই চাকৰি কৰিছিলো অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত তাত মই 8 বছৰ চাকৰি কৰিলো তাৰপিছত 2022 চনত মই গুৱাহাটী বিশ্ববিদ্যালয়ত যোগদান কৰিলো তেতিয়াৰ পৰা এতিয়ালৈকে আপুনি কৰি আছে আৰম্ভ হৈছে যিহেতু আমাৰ আজি বিষয়টোৱে আমি মা কামাখ্যা ওপৰত লৈছো গতিকে আমি আপোনাৰ পৰা একদম আৰম্ভণিৰ পৰা কামাখ্যাৰ ইতিহাসৰ বিষয়ে যাতে গম পাই আমাৰ আমি সকলোৱে জানো যে গুৱাহাটীৰ নীলাচল পাহাৰৰ ওপৰত কামাখ্যা মন্দিৰ অৱস্থিত এই কামাখ্যা মন্দিৰক লৈ আমাৰ মাজত কিছু প্ৰচলিত কাহিনী আছে এটা কাহিনী কবলৈ গ'লে সেইটো পুৰাণগত যি কথা যিটো আমি মিথলজিকেল বুলি কওঁ আৰু আন এটা কাহিনী হৈছে জনশ্ৰুতি বা যিটো আমি লেজেণ্ড বুলি কওঁ পুৰাণৰ লগত ক'বলৈ গ'লে এই যি ভাৰতত থকা 52টা শক্তিপীঠ এই শক্তিপীঠৰ আদিলৈ যাব লাগিব বিশ্বাস আছে যে শিৱৰ পত্নী সতী তেওঁ দক্ষ প্ৰজাপতিৰ জীয়েক আছিল আৰু তেওঁ যিহেতু ৰজাৰ জীয়েক আছিল শিৱৰ লগত তেওঁৰ জীয়েকৰ বিয়া হোৱাটো দেউতাকৰ কিছু আপত্তি আছিল সেইকাৰণে পিছলৈ দেউতাকৰ ঘৰত আয়োজিত অনুষ্ঠানবোৰলৈ সঠিক নিমন্ত্ৰণ দিয়া হোৱা নাছিল এবাৰ এনেকৈ যজ্ঞ অনুষ্ঠিত কৰা হৈছিলে দক্ষ প্ৰজাপতিৰ ঘৰত আৰু সঠিক যদিও নিমন্ত্ৰণ কৰা হোৱা নাছিল কিন্তু গৈছিল আৰু সেই যজ্ঞত তেওঁ লগতে তেওঁৰ স্বামী মহাদেৱক অপমান কৰা হৈছিল বুলি কয় আৰু সেই অপমানৰ ভাৰ সহিব নোৱাৰি আপুনি সেই যজ্ঞত সেই কমপ্লিট নিজকে কৰি মৃত্যু আঁকোৱালি লৈছিল
তাৰপিছত সতীৰ মৃত্যুৰ পিছত যিহেতু শিৱ তেওঁৰ তেওঁৰ প্ৰেমিক, গতিকে শিৱ অত্যন্ত ভাঙি পৰিছিল। দুখ আৰু ক্ৰোধ দুয়োটাই একেলগে কাম কৰিছিল তেওঁৰ মাজত। আৰু তেওঁ একো পোৱা দিশ বিচাৰি নাপাই সতীৰ মৃতদেহটো নিজৰ কান্ধত লৈ তেওঁ চাৰিওফালে ঘূৰ ফুৰিবলৈ ধৰিছিল। আৰু সেয়াই তাণ্ডৱৰ আৰম্ভণি, শিৱৰ সেই ক্ৰোধৰ পৰা সৃষ্টি হোৱা সেই তাণ্ডৱ। তাৰপিছত চাৰিওফালে স্বৰ্গ মন্ত্ৰ পাতাল চাৰিওফালে হুলস্থুলৰ সৃষ্টি হয় যে এনেকে যদি শিৱই সতীৰ মৃতদেহটো লৈ ঘূৰি ফুৰে তেতিয়াহ'লে সৃষ্টি আৰু বাচি নাথাকিব, সৃষ্টি ধ্বংস হৈ যাব। তাৰপিছত সকলোৱে গৈ বিষ্ণুৰ ওচৰলৈ তেওঁক অনুৰোধ জনালে যে শিৱ এই ধ্বংসযজ্ঞৰ পৰা তেওঁক মানে উভতাই আনিব লাগে, কিবা এটা উপায় উলিয়াব লাগে। আৰু তেতিয়া আমি সকলোৱে জানো যে বিষ্ণুৰ সুদৰ্শন চক্ৰ ব্যৱহাৰ কৰি তেওঁ সতীৰ যি মৃতদেহ সেই মৃতদেহটো কেইবা খণ্ডত খণ্ডিত কৰিছে। আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলে বিশ্বাস কৰে যে সতীৰ মৃতদেহৰ সেই খণ্ডবিলাক ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত বাওঁমুখা ঠাইত পৰিছিল। আৰু সেই ঠাইবিলাকতে শক্তিপীঠৰ সৃষ্টি হয়। আৰু বিশ্বাস কৰা হয় যে কামাখ্যা আশ্ৰমত সতীৰ যোনি অংশটো পৰিছিল। সেইকাৰণে সেই যোনিৰ লগত জড়িত যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটোৰ ওপৰত আধাৰিত গোটেই এটা পৰিৱেশ তন্ত্ৰ কামাখ্যাত দেখিবলৈ পোৱা যায়। সেয়া হৈছে পুৰাকথা আধাৰিত কাহিনী। আৰু বাকী জনশ্ৰুতিৰ ফালৰ পৰা ক'বলৈ গ'লে সৃষ্টিৰ কথাটো ইয়াত মই ক'বলৈ নাযাওঁ, কিন্তু আমি সকলোৱে জ্ঞাত যে নৰকাসুৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল। নৰকাসুৰৰ খুব ইচ্ছা আছিল কামাখ্যাক বিয়া পাতিবলৈ, আৰু তেওঁ সেই বিয়াৰ প্ৰস্তাৱ দিছিল। কামাখ্যা ৰাজি হৈছিল মানে তেওঁৰ চৰ্ত আছিল। ৰাজি হোৱা নাছিল, তেওঁ কৈছিল যে মোৰ এটা চৰ্ত আছে, সেই চৰ্তটো পূৰণ কৰিব পাৰিলে তেতিয়া মই বিয়া হ'ম। আৰু তেওঁ চৰ্ত দিছিল যে একেবাৰে পাহাৰৰ তলৰ পৰা ওপৰলৈকে একে ৰাতিৰ ভিতৰতে মানে খটখটি নিৰ্মাণ কৰিব লাগে। আৰু নৰকাসুৰ যিহেতু প্ৰেমিক আছিল, তেওঁ পুনৰ চেষ্টা কৰিছিল খটখটি নিৰ্মাণ কৰিবলৈ। আৰু প্ৰায় সেই অৱস্থাত কামাখ্যাই তেতিয়া ভয় খালে যে যদি খটখটি নিৰ্মাণ হৈ যায় তেতিয়াহ'লে তেওঁ এগৰাকী দেৱী হৈ অসুৰৰ লগত তেওঁ বিয়া হ'ব লাগিব। গতিকে তেওঁ এটা কুকুৰা দিবলৈ বাধ্য কৰালে, আৰু কুকুৰা দাগ দিয়া মানে ৰাতিপুৱা, আৰু নৰকাসুৰৰ কামটো সম্পূৰ্ণ নহ'লে। আৰু জনবিশ্বাস মতে নৰকাসুৰে সেই কুকুৰাটোৰ দাগত মানে খুব ক্ৰোধিত পালে সেই কুকুৰাটো এতিয়া দৰং জিলাত যি কুকুৰা পাতে সেই কুকুৰাটো হত্যা কৰা হৈছে বুলি বিশ্বাস কৰা হয়। আৰু এতিয়াও সেই আধা বজাত খটখটি নীলাচল পাহাৰত, গতিকে সেয়া নৰকাসুৰ আৰু কামাখ্যাৰ সেই কাহিনীটোৰ এটা প্ৰতীক হিচাপে থাকি গ'ল। কিন্তু কামাখ্যা শক্তিপীঠৰ যি আধ্যাত্মিক পৰিৱেশ আৰু তালৈ মানুহৰ যি ধৰণে সমাগম হয় দেশ বিদেশৰ, সেইফালৰ পৰা চাবলৈ গ'লে কামাখ্যা মন্দিৰ গুৱাহাটী তথা উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে এটা উল্লেখযোগ্য ধৰ্মীয় পৰ্যটনৰ স্থানলৈ ৰূপান্তৰিত হৈছে, গতিকে এটা খুবেই এই কামাখ্যা যি স্থল তাত যি লোকসকলৰ ভূমি আছে সেইখিনিৰ বসবাস কেতিয়া হৈছিলে বা তেওঁলোক কেতিয়া আহিছিলে, প্ৰথম মানুহ সেইখিনি মানুহক আচলতে মাটি দান দিয়া হৈছিল বুলি পঢ়িবলৈ পোৱা যায়। দেৱত্বৰ ভূমি বুলি কোৱা হয়। তেওঁলোকক পূজা পাতল কৰিবলৈ তাত প্ৰতিষ্ঠা কৰা হৈছিল, আৰু ৰখা হৈছিল 100 বছৰ আগৰ কথা। তেনেকে তেওঁলোক থাকি গ'ল, তেওঁলোকৰ সতি সন্ততি থাকিলে, আৰু বংশানুক্ৰমে তেওঁলোকে সেই মন্দিৰৰ গোটেই ব্যৱস্থাপনাৰ লগত জড়িত থাকে। যেটা অম্বুবাচী মেলাৰ যি কাহিনী কিয় অম্বুবাচী মেলাৰ কাহিনীটো সেই সতীৰ বিশ্বাস সেই বিশ্বাসৰ ওপৰতে আধাৰিত। বিশ্বাস কৰা
গোসাঁনীয়ে মানে এইখিনি সময়ত আহাৰৰ এই সময়খিনি তেওঁৰ যি মানে মানে মাহেকীয়া ঋতুচক্ৰ সেয়া তেওঁৰ বছৰেকীয়া ঋতুচক্ৰ। গতিকে ঋতুচক্ৰৰ ৩টা দিন সেই দিনকেইটাত আচলতে উদযাপন কৰা হয় ঋতুচক্ৰৰ সেই দিনকেইটা। আৰু আচৰিত ধৰণে মানে ক'বলৈ গ'লে সমাজত এতিয়া বেছিকে আছে কিন্তু এতিয়াও যিটো একেবাৰে সাধাৰণ আৰু জৈৱিক এটা ক্ৰিয়াত এটা তেনেকুৱা ধৰণৰ টেবু এটা কৰি দিয়া হৈছে যে বাধা নিষেধ আৰু ছোৱালীবিলাকৰ ওপৰত নাৰী শিক্ষাৰ ওপৰত নাৰী বহুত ধৰণৰ সামাজিক চাপ বা পাৰিবাৰিক চাপ সৃষ্টি কৰা হয় এই প্ৰক্ৰিয়াটো কিন্তু তাৰ একেবাৰে বিপৰীত ছবি কামাখ্যা দেখিবলৈ পোৱা যায় যে সেই প্ৰক্ৰিয়াটোত তাত উদযাপন কৰা হয়। ৩ দিন অৱশ্যে মন্দিৰত যোৱা বন্ধ থাকে, ছোৱালীবিলাকো মন্দিৰত যোৱা মুকলি হয় আৰু এই গোটেই সময়খিনি তাত অম্বুবাচী মেলা চলি থাকে। দেশ বিদেশৰ পৰা ভক্তসকল পৰ্যটকসকল আহে। খুব সুন্দৰ এটা পৰিৱেশে বিৰাজ কৰে তাত বিভিন্ন ধৰণৰ আধ্যাত্মিকতাৰ লগত জড়িত লোকসকল আহে। তন্ত্ৰ মন্ত্ৰৰ লগত জড়িত লোকসকল আহে সাধাৰণ মানুহবোৰ যায় সকলোৱে যায় এই পৰিৱেশটো নিজকে মানে বেলেগ বেলেগ ধৰণে সেই পৰিৱেশটো চাবলৈ নিজস্ব দৃষ্টিভংগীৰে চাবলৈ বিভিন্ন দেশৰ মানুহবোৰ আহে ইয়াত আৰু যি তন্ত্ৰবিদ্যাৰ কথা আপুনি ক'লে তন্ত্ৰবিদ্যাৰ কথাটো আমাৰ যি লোককথাৰ মাজত কেনেকে বৰ্ণনা কৰা হয় কামাখ্যা মন্দিৰৰ লগত জড়িত কেনেকে কামাখ্যা মন্দিৰৰ শ্ৰী গোসাঁনী তেওঁৰ বিষয়ে কামাখ্যা পুৰাণত পোৱা যায় তেওঁৰ যি বৰ্ণনা তেওঁ দেখিবলৈ কেনেকুৱা তেওঁ কিমান বছৰ থাকিল তেনেকে মানে চাবলৈ গ'লে অসমৰ কামাখ্যা মন্দিৰৰ বিশেষকে ব্যৱস্থা এটা বা সেইটো যিখিনি প্ৰেক্টিচ কৰে তেওঁলোকে হৈ থাকে কিন্তু মই সুধিলে যিহেতু মই একেবাৰে তাৰ ভিতৰুৱা কথাটো নাজানো গতিকে মন্ত্ৰবিলাকক লোকসংস্কৃতিৰ লগত জড়িত নালাগ মন্ত্ৰবিলাকক মই এটা মৌখিক সাহিত্য বা অৰেল লিটাৰেচাৰ বুলিয়ে কওঁ তাৰ মাজত মন্ত্ৰ সাহিত্যৰ অধ্যয়নটো এইকাৰণে জৰুৰী কাৰণ মৌলিক সাহিত্য অধ্যয়ন কৰি আমি পুৰণা ঐতিহাসিক বিভিন্ন কথা বিভিন্ন তথ্য আমি লাভ কৰিবলৈ সক্ষম হওঁ সেই অধ্যয়ন বা সেই বিভাগটোত মই এটা মৌখিক সাহিত্য বুলি ক'ব বিচাৰিম আৰু আমি শুনাবলৈ গম হয় যে কামাখ্যা মন্দিৰৰ বহুতো বিপদ স্থান বা সুৰংগ কথা উল্লেখ কৰা কিছুমান লোককথাৰ মতে আপোনাৰ মতে এইখিনি কেনেকে বৰ্ণনা কৰিব আমি কামাখ্যা মন্দিৰৰ লগত বহুতৰে বিভিন্ন ধৰণৰ বিশ্বাস জড়িত সেই বিশ্বাসখিনিৰ কথা এনেকে কথাটো সম্ভৱ নহয় আচলতে যিয়ে যেনেকে বিশ্বাস কৰে গোসাঁনীক বিশ্বাস কৰিছে বা সেই এটা আধ্যাত্মিক পৰিৱেশৰ লগত নিজকে সম্পৃক্ত কৰি সি বেছি বহুত দুখত আছে বা কিবা আঘাতত আছে বা কিবা এটা চাপ পাইছে তালৈ গৈ তাৰ এটা মুকলি পৰিৱেশ ঈশ্বৰৰ প্ৰতি আস্থা এই গোটেইখিনিৰ পৰা হয়তো কিবা এটা পজিটিভিটি এটা পাইছে গতিকে সেইখিনিৰে কোনোবাই হয়তো জীৱনটোত অকমান সহজ কৰিবলৈ সুবিধা পাইছে গতিকে বিশ্বাস বস্তুটো এটা এনেকুৱা মানে কথা আমাৰ জীৱনত বিভিন্ন মানুহে এতিয়া বিভিন্ন ধৰণৰ মানে বিশ্বাসৰ সংজ্ঞা দিব পাৰে ধৰা চাবলৈ গ'লে
কিছুমানে ঈশ্বৰ বিশ্বাস কৰে, কিছুমানে ঈশ্বৰ বিশ্বাস নকৰে। কিন্তু কিছুমানে এনেকে ক'ব বিচাৰে যে যিসকল নাস্তিক, যিসকলে ঈশ্বৰ বিশ্বাস নকৰে, তেওঁলোকহে প্ৰকৃত আস্তিক। এনেকেও কিছুমানে ক'বলৈ বিচাৰে। কাৰণ তেওঁলোকে যুক্তি সহকাৰেহে কিবা এটা বস্তুক মানে স্থান দিয়ে নিজৰ জীৱনত। গতিকে সেই বিশ্বাস অবিশ্বাসৰ কথা পাতিবলৈ গ'লে এইটো এটা দীঘলীয়া তৰ্ক বিতৰ্কলৈ যোৱা হয়। মই ভাবো যে মানুহৰ এইটো এটা অত্যন্ত ব্যক্তিগত কথা। তালৈ গৈ মানুহে ধৰা যি বিচাৰি পাইছে, সঁচাকৈয়ে ভাবিছে যে আমি কিবা এটা বিচাৰি আহিছো, গোসাঁনী আমাক দিছে। কিছুমানে হয়তো গৈ পেলাই মন্দিৰৰ যি স্থাপত্য, যি সুন্দৰ নিৰ্মাণ শৈলী, সেয়া চাই হয়তো কোনোবাই পাইছে, ভাল পাইছে, বা কোনোবাই তাৰ প্ৰাকৃতিক পৰিৱেশটো চাবলৈ গৈছে। বিভিন্ন মানুহ বিভিন্ন কাৰণত যায়, কাৰণটো যিয়েই নহয়। কিন্তু এই সুন্দৰ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত এই হাজাৰ বছৰ ধৰি চলি অহা এটা যি খাদ্য পৰম্পৰা, বিভিন্ন লোকৰ আগমন, এই কথাটোতে এটা অত্যন্ত পজিটিভ ভাইব এটা মই দেখা পাওঁ, পজিটিভিটি দেখা। যি কাৰণতে নহওক মানুহ তালৈ যায় আৰু কিবা বিচাৰি পায়। কোচ ৰাজবংশৰ মানে কামাখ্যা দেৱীয়ে এটা অভিশাপ দি থৈছিল, এটা প্ৰচলিত কাহিনী যে কামাখ্যা গোসাঁনীৰ সন্মুখত মানে তেওঁক পূজা কৰা পূজাৰী গৰাকী নৃত্য প্ৰদৰ্শন কৰিছিল। কিন্তু তেওঁ চকুত কাপোৰ বান্ধি লৈছিল নৃত্য প্ৰদৰ্শন কৰা সময়ত, কিন্তু গোসাঁনীক দেখা নাছিল। কিন্তু সেই কথা যেতিয়া কোচ ৰজা নৰনাৰায়ণে গম পালে, তেতিয়া তেওঁ ইচ্ছা কৰিলে যে গোসাঁনীক মানে তেওঁক চাব। আৰু কোচ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ পিতৃ চিলাৰায় তেওঁলোকে মানে গোসাঁনীক দেখিলে। এটা সেই কাম কৰা বুলি গোসাঁনীয়ে ভাবিলে যে যিহেতু তেওঁ কাকো দৰ্শন দিব নিবিচাৰে, পৰীক্ষণ দেখুৱাব নিবিচাৰে, গতিকে ছলনা কৰি পেলাই নৰনাৰায়ণ আৰু চিলাৰায়ে মানে গোসাঁনীক দেখা বুলি এটা বিশ্বাস। আৰু সেইকাৰণে গোসাঁনীয়ে হেনো এটা অভিশাপ দিলে যে এই কোচ ৰাজবংশৰ কোনো মানুহে কামাখ্যা মন্দিৰ দৰ্শন কৰিব নোৱাৰিব, নীলাচল পাহাৰত গৈ থাকিব নোৱাৰিব, আনকি নীলাচল পাহাৰলৈ চাবও নোৱাৰিব। কাৰণ আচৰিত কথা, কোচ ৰাজবংশৰ সৈতে একেবাৰে পোনপটীয়াভাৱে জড়িত মহাৰাণী গায়ত্ৰী দেৱী, তেওঁ হেনো মানে শুনা কথা যে তেওঁ হেনো মানে তেওঁ ফ্লাইট সলাই দিছিলে, মানে এনেকুৱা ফ্লাইট তেওঁ লোৱাই নাছিল যিখন ফ্লাইটেৰে হয়তো ভুলতে কামাখ্যা মন্দিৰ বা নীলাচল পাহাৰ দেখা যাব খিৰিকীৰে। গতিকে বা তেওঁ বেলেগ বাটেৰে অহা যোৱা কৰিছিল, নীলাচল পাহাৰৰ সন্মুখৰ বাটেৰে অহা যোৱা নকৰিছিল, পাহাৰখনলৈ নেচাইছিলে। গতিকে সেই কোচ ৰাজবংশত আজিও সেই বিশ্বাসটো বিৰাজমান। এইটো এটা প্ৰচলিত কাহিনী। এতিয়া কোচ ৰাজবংশ বুলি ক'লে আমি কোনখিনি মানুহক তাৰমানে সেই নৰনাৰায়ণ আৰু চিলাৰায়ৰ যিসকল বংশধৰ, পিছত সেই ৰাজবংশটো গৈ পেলাই বিভিন্ন জমিদাৰী বিভক্ত হল। সেই জমিদাৰী বিলাক বিভিন্ন স্থানত আছে। অসমত ক'বলৈ গ'লে গৌৰীপুৰ জমিদাৰী, তাৰপিছত বিজনী ৰাজবংশ, অভয়াপুৰী, গোৱালপাৰা মেছপাৰা আছে। আৰু এইফালে কোচবিহাৰতো আছে তেওঁলোকৰ বংশধৰ, দৰঙতো আছে। তেনেকে সেই এতিয়াতো বংশটো মানে বহুত ব্যক্ত, এতিয়াও সেইখিনি কথা মানি চলেহে। বহুতে বিশ্বাস কৰে বুলি পাইছো, আনকি মই মোৰ সমবয়সীয় কিছুমানক পাইছিল যিসকলে সেইটো ৰাজবংশৰ, তেওঁলোকে কেতিয়াও কামাখ্যা দৰ্শন কৰা নাই। এতিয়াও এই বস্তুটো প্ৰচলিত হৈ আছে। যিহেতু অম্বুবাচী মেলা আহি আছে, অম্বুবাচী মেলা মানে কি মানুহৰ বংশ দেখা যায়। আপুনি তাৰ পৰা অকমান অম্বুবাচী মেলাত আমি দেখিবলৈ পাওঁ যে যথেষ্ট জনসমাগম হয়। দেশ বিদেশৰ পৰা পৰ্যটকসকল আহে, ভক্তসকল আহে, ভক্তসকল আহে। আৰু ইমানেই ভিৰ হয় যে পুলিচ প্ৰশাসনৰ তৰফৰ পৰা মানে কটকটীয়া এটা নিৰাপত্তা ব্যৱস্থাৰ লগতে তেওঁলোকক খোৱা পানী যোগান, তেওঁলোকৰ অনাময় ব্যৱস্থা, গোটেইখিনি মানে খুব ভালকৈ কৰিবলৈ চেষ্টা কৰে প্ৰশাসনে। বাৰু সেইটো বাৰু অন্য এটা দিশ। কিন্তু এই সমাগমৰ কথা কবলৈ গ'লে বিভিন্ন মানুহ ইয়াত বিভিন্ন কাৰণত আহে।
কিছুমানে সেই আধ্যাত্মিকতাৰ সেই শক্তিটোক অনুভৱ কৰিবলৈ আহে যে ৩ দিন ৰজস্বলা হৈ থকা গোসাঁনী এগৰাকীৰ মাজত এটা শক্তিৰ সঞ্চাৰ হব। কাৰণ ৰজস্বলা হোৱা মানে সেইটো এটা সৃষ্টিৰ আদিমতম স্তৰ যে সন্তান ধাৰণ কৰিব পৰা এটা ক্ষমতা আহৰণ কৰা। গতিকে মানুহ বিশ্বাস কৰে যে সেইখিনি সময়ত গোসাঁনীৰ মাজতো তেনেকুৱা ধৰণৰ এটা শক্তিৰ সঞ্চাৰ হয় আৰু সেই শক্তিটো কোনোবাখিনিত অনুভৱ কৰিবলৈ তেওঁলোক আহে। সাধু সন্তসকল আহে, ভক্তসকল। কিছুমানে হয়তো বিভিন্ন ধৰণৰ কি বুলি কম যাদুৰ নিচিনা মেজিকৰ নিচিনা কিছুমান আমি দেখিবলৈ পাওঁ টিভি স্ক্ৰীণত আৰু দেখিবলৈ পাওঁ তেনেকুৱা ধৰণৰ কিবা দেখুৱাই তেওঁলোকে কিছুমানে তন্ত্ৰ মন্ত্ৰ প্ৰেক্টিচ কৰে কিছুমানে হয়তো মন্দিৰৰ সুন্দৰ সেই স্থাপত্যটো চাবলৈ যায় এই ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ এই নীলাচল পাহাৰৰ ওপৰত খুব ভাল লাগে সেই পৰিৱেশ এই গোটেইখিনিৰ কাৰণতে মানুহৰ যথেষ্ট সমাগম হয় অম্বুবাচী মেলাত আৰু ব্যৱসায়ীসকলৰো যথেষ্ট লাভ হয় দোকান তেওঁলোকে দিয়ে যথেষ্ট মানুহৰ যিহেতু সমাগম হয় তেওঁলোকে ভালদৰে ব্যৱসায় কৰে এইকেইটা দিন গতিকে বিভিন্ন কাৰণত মানুহবোৰ আহে আৰু এই কামাখ্যা মন্দিৰৰ যি কাহিনী কামাখ্যা মন্দিৰৰ আধ্যাত্মিকতা আমাৰ অসমীয়া লোক সংস্কৃতি কেনেকে ধৰণৰ কিবা স্থান লোক সংস্কৃতি বুলি ক'লে যিখিনি মই প্ৰথমতে কলো যে ফুৰা কথা মানে শিৱ আৰু সতীৰ যিটো বিশ্বাস সেইটোতো লোক সংস্কৃতিৰ এটা অংশ ফুৰা কথা বিলাক যিটো জনশ্ৰুতি বা লেজেণ্ডৰ কথা কলো নৰকাসুৰে কামাখ্যাক বিয়া কৰাব বিচৰা সেইটো এটা মানে এই গোটেইবিলাক আচলতে হয় মিথলজি বা সেই জনশ্ৰুতি লোক সংস্কৃতিৰ অংশ বিশেষ হয় আৰু বিভিন্ন ধৰণৰ থাকিবই কাৰণ ইমান এটা হাজাৰ বছৰ ধৰি চলি অহা এটা পৰম্পৰা এটা বিশ্বাস তাৰ লগত জড়িত বিভিন্ন কাহিনীবিলাক থাকিব আৰু যিবিলাক মুখে মুখে বাগৰি যোৱা কাহিনী যিবিলাক জনশ্ৰুতি কামাখ্যা উপৰিও আমি দেখা গৈছে ভাৰতৰ বিভিন্ন জেগাতে পূজা কৰা তাৰ ভিতৰত আমি কোনো ঠাই কৰা কামাখ্যা মন্দিৰত যিহেতু ৰজস্বলা হোৱা গোসাঁনীৰ এটা বিশ্বাস মানে সেই বিশ্বাসৰ ওপৰত আধাৰিত অম্বুবাচী মেলা আৰু সেইখিনি সময়ত অসমতে আমি দেখিবলৈ পাওঁ যে কিছুমান নিয়ম নীতি মানুহে পালন কৰে দেখা পাওঁ যে যিসকল পৰিয়ালত দৈনিক পূজা পাৰ্বণ চলে তেওঁলোকে সেইখিনি সময়ত পূজা পাৰ্বণ বন্ধ কৰি থয় মন্দিৰৰ দ্বাৰ বন্ধ কৰি থয় বা খেতিয়কসকলেও মাটি চহোৱা কামটো মাটি চহোৱা কামটো এইকাৰণে নকৰে কাৰণ পৃথিৱীক নাৰী বুলি বিশ্বাস কৰা হয় আৰু সেইখিনি সময়ত কোনো ধৰণৰ মানে কষ্টকৰ কাম কোনো মহিলাক কৰিবলৈ দিয়া নহয় আৰু সেইখিনি সময়ত মানুহে খুব নিজকে এটা শান্ত সংযমী এটা পৰিস্থিতিৰ মাজত ৰাখিবলৈ চেষ্টা কৰে গছৰ পাতে শিলাও নিচিঙে কিছুমান মানুহে প্ৰকৃতিৰ কষ্ট নিদিয়ে একেধৰণৰ বিশ্বাসৰ ওপৰত আধাৰিত এটা খুব সুন্দৰ উৎসৱ আছে যিটো উৰিষ্যাত পালন কৰা হয় সেইটো ৰজ পৰ্ব বুলি কয় উৰিষ্যাৰ সেইটো এটা খুব উল্লেখযোগ্য আৰু ৰংচঙীয়া উৎসৱ সেইটো আমাৰ এইখিনি সময়তে যিখিনি সময়ত অসমত অম্বুবাচী প্ৰায় সেইখিনি সময়তে এই বাৰিষাৰ আগমনৰ সময়ত ৰজ পৰ্ব পালন কৰা হয় ৩-৪ দিনৰ এটা খুব সুন্দৰ উৎসৱ তাত ছোৱালীখিনিয়ে মহিলাখিনিয়ে খুব সুন্দৰকৈ নিজকে সজায় বিশেষকে তেওঁলোকে ভৰিত আলতা লগায় আৰু তেওঁলোকে ঝুলনা ঝুলে খুব ধুনীয়া ধুনীয়া উৰিয়া লোকগীতবোৰ গায় আৰু ঘৰত তেওঁলোকৰ কিছুমান পিঠা পনা বনোৱা হয় তেওঁলোকৰ যিবিলাক ট্ৰেডিচনেল চুইটছ সেইবোৰ তেওঁলোকে খায় সেইখিনি সময়ত আৰু একেবাৰে শেষৰ দিনাখন তেওঁলোকে যিটো স্নান পৰ্ব বুলি কয় সেইটোৰ পিছত তেওঁলোকে যিটো আমাৰ সেই সুন্দৰটোক হালধি কুমকুম এইবিলাক সানি পেলাই সেইটো তেওঁলোকে পূজা কৰে
তেনেকে ৰজা পৰ্বটো তেওঁলোকে পালন কৰে আৰু সেইটোৰ প্ৰাসংগিকতাটো বা গুৰুত্বটো একেই যে এইখিনি সময়ত তেওঁলোকে কোনো ধৰণৰ খেতি বাতি বা গছৰ পাত ছিঙা এনেকুৱা ধৰণৰ কাম নকৰে গতিকে প্ৰকৃতি বা পৃথিৱীক কোনো ধৰণৰ কষ্ট নিদিয়ে আৰু এইখিনি সময়ত কোনো ধৰণৰ কষ্টকৰ কাম নাৰীসকলে নকৰে সেই ৩-৪ দিন তেওঁলোকে খুব ফূৰ্তিত থাকে সাজে কাচে খায় খেলে গীত গায় নাচে গতিকে এনেকুৱা খুব নাৰীকেন্দ্ৰিক আৰু নাৰীৰ ৰজস্বলা হোৱা এই প্ৰচেছটোৰ ওপৰত ভিত্তি কৰি এই ৰজ পৰ্বটো এটা খুব সুন্দৰ ফেষ্টিভেল পালন কৰা হয় তাৰোপৰি মই আৰু এটা উদাহৰণ দিবলৈ বিচাৰিম কেৰেলাৰ এখন চহৰ চেন্নানুৰত থকা বিখ্যাত পাৰ্বতী মন্দিৰ তাতো বিশ্বাস কৰা হয় যে তাত গোসানী ৰজস্বলা হয় আৰু তেওঁলোকে ৰজস্বলা হোৱাৰ মানে যি স্নানৰ যিদিনাখন মানে বিহুত স্নানৰ দিনটি গোসানীক তেওঁলোকে মানে এগৰাকী এজনী হাতীৰ ওপৰত তুলি তুলি নদীলৈ লৈ যায় স্নান কৰাবৰ কাৰণে নদীলৈ লৈ যায় আৰু সেইটো বহুত মানুহৰ সমাগম হয় মানে ডাঙৰ প্ৰচেছন এটা হয় গোটেই চহৰখনে মানে এই উৎসৱটোত অংশীদাৰ হয় আৰু যিখিনি সময়ত পাৰ্বতী গোসানী ৰজস্বলা হৈ আছে বুলি বিশ্বাস কৰা হয় সেইখিনি সময়ত তেওঁলোক মূল মন্দিৰটোত ৰখা হয় মন্দিৰটোৰ ওচৰতে এটা বেলেগ কোঠাত তেওঁ ৰখা হয় আৰু তেওঁ ৰজস্বলা হৈছে নে নাই সেইটো মানে চাবলৈ অকল সেই মন্দিৰৰ যি পূজাৰী সেই পূজাৰী পত্নীৰহে অকলকে অধিকাৰ থাকে তেওঁ চাই মানে জনবিশ্বাস আৰু কয় যে তেওঁ এই প্ৰক্ৰিয়াটো আৰম্ভ হৈছে গতিকে তেওঁ বেলেগ এটা কোঠালৈ নিয়া হয় আৰু এটা কাহিনী এটা তাত প্ৰচলিত হৈ আছে যে ব্ৰিটিছ এগৰাকী বিষয়াই বহুত বছৰ আগৰ মানে ব্ৰিটিছৰ দিনৰে কথা কৈছিল ব্ৰিটিছ এগৰাকী বিষয়াই মানে বিশ্বাস কৰা নাছিল যে এই মন্দিৰটো এনেকুৱা ধৰণৰ তাৎপৰ্য থাকিব পাৰে বুলি গতিকে তেওঁ এইটো মানে উৎসৱ মন্দিৰৰ যি স্নান উৎসৱটো এইটো মানে চৰকাৰৰ ফালৰ পৰা যি সহায় সহযোগিতা সেইখিনি বন্ধ কৰি দিছিল আৰু তেওঁলোকে তাত বিশ্বাস কৰে যে সেই ব্ৰিটিছ বিষয়া গৰাকীৰ পত্নীৰ তেতিয়া খুব গা বেয়া হৈছিল আৰু তেওঁ ৰজস্বলা হৈছিল আৰু তেওঁৰ ব্লিডিংটো মানে বন্ধ হোৱা নাছিল মানে সেইটো কণ্টিনিউৱাছলি চলি থকাৰ পিছত মানুহগৰাকী অকলকৈ কৰিছিল বহুত চিকিৎসকক দেখুৱাৰ পিছত মানুহগৰাকী ভাল পোৱা নাছিলে তেতিয়া কোনোবাই তেওঁক কিন্তু এইটো পৰামৰ্শ দিলে যে আপুনি এই মন্দিৰৰ বিশ্বাসটো ভঙা বাবে আপোনাৰ পত্নীৰ এনেকুৱা অৱস্থা হৈছে তেওঁ তেতিয়া ক'লে যে যদি সঁচাকে তেনেকুৱা হয় তেতিয়াহ'লে মই মানে কথা দিছো যে যদি মোৰ পত্নীৰ কাম কৰে তেতিয়া মই এটা ট্ৰাষ্ট গঠন কৰিম আৰু সেই ট্ৰাষ্ট থকাৰ যিখিনি ধন যিখিনি ট্ৰাষ্টত থাকিব সেইখিনিৰে এই উৎসৱটো পালন কৰা হ'ব আৰু সেই ট্ৰাষ্টটো এতিয়াও আছে সেই ব্ৰিটিছ বিষয়াজনে আৰম্ভ কৰা ট্ৰাষ্টটো আৰু তেওঁলোকে বিশ্বাস কৰে কাৰণ মানুহখিনিয়ে বিশ্বাস কৰে যে তেওঁৰ এই বিষয়াগৰাকী অপকাৰ হোৱাৰ পিছত তেওঁৰ পত্নী লাহে লাহে সুস্থ হৈ আহিছিল আৰু তেওঁ আনকি সেই ট্ৰাষ্টটো খুলি দিয়াৰ উপৰি এযোৰ সোণৰ মালা দিছিলে স্বামীৰ বাবে সেই সোণৰ মালাযোৰ আজিও সেই গোসানীক স্নান কৰা উঠাৰ পিছত পিন্ধোৱা হয় সেইখিনি লোকবিশ্বাস আৰু গতিকে ভাৰতবৰ্ষত এনেকুৱা ধৰণৰ বিশ্বাস এটা বা সেই মহিলাসকলৰ ঋতুচক্ৰৰ প্ৰতি যি এটা শ্ৰদ্ধা সেইখিনি থকাৰ পৰিপ্ৰেক্ষিতত মই এয়াই ক'ব বিচাৰো যে এইটো এটা খুব অদ্ভুত ধৰণৰ সুন্দৰ এটা সাংস্কৃতিক পৰম্পৰা এই পৰম্পৰাটো আমাৰ যি এতিয়া বৰ্তমান সমাজখনত আমি দেখা পাওঁ খুব তাৰ বিপৰীত মানে মহিলাসকলক সেই সন্মানটো বা সেইটো কৰা নহয় গতিকে কিছুমান নিয়ম নীতিও বহুত কৰা হয় এনেকুৱা ভাবেনে আপুনি যে আমাৰ যি সংস্কৃতি বা আমাৰ লোককথা লোকবিশ্বাসতে আমাৰ দেৱী পূজা দেৱীক সন্মান কৰা এইবিলাক থাকে আৰু বৰ্তমান সময়ত নাৰীৰ ক্ষেত্ৰত সেই বস্তুটো আপুনি অভাৱ বুলি ভাবে আচলতে এই কথাবিলাক পাতি থকাই গৈছে আমি যিবিলাক পাতিয়ে থাকো বা নিজেও চিন্তা কৰো ভাবো যে এনেকুৱা এখন ৰাজ্য য'ত কামাখ্যা গোসানীক পূজা কৰা হয় বা নাৰীক দেৱী বুলি ভবা হয় তেনেকুৱা এখন ঠাইত
সমগ্ৰ ভাৰতবৰ্ষতে এতিয়াও মানে ছেকেণ্ড ক্লাছ চিটিজেন হৈ থাকিবলগীয়া কিয় হৈছে মহিলাসকল, বা মহিলাই কিবা এটা কাম কৰিলে যে তেওঁ খুব মানে কিবা এটা কাম কৰাৰ লগে লগে সেই কামটো মহিলাই কৰিছে, সেইটো আচৰিত হবলগীয়া একো নাই। ধৰা মহিলা এগৰাকীয়ে গাড়ী এখন চলালে, এইটো আচৰিত হবলগীয়া কি আছে? মানে মানুহে গাড়ী চলায়, গতিকে তাত পুৰুষ মহিলাৰ বিভাজন হোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু ছোৱালী মানুহ হৈ অমুক কৰিছে বা ল'ৰা মানুহ হৈ অমুক কৰিছে, এনেকুৱা ধৰণৰ সেই বিভাজন বিলাক যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে সেই ছেকেণ্ড ক্লাছ চিটিজেনশ্বিপটোৰ মানে সমস্যাটো সমাধান নহয়। আৰু মই ভাবো যে আম, আগৰ দিনৰ কথাবিলাক একেবাৰে বেলেগ আছিল। আগৰ দিনত মানে ব্যৱস্থাবিলাক নাছিল। আজিকালি যিবিলাক ব্যৱস্থা ছোৱালী বিলাকে মহিলা বিলাকে পাইছে, সুবিধাবিলাক পাইছে, সেই ব্যৱস্থাবিলাকো তেতিয়াৰ দিনত নাছিল কাৰণে মহিলাসকলক ঘৰতে থাকিবলৈ দিয়া হৈছিল। তেওঁলোক ওলাই যাব পৰা নাছিল বিভিন্ন কাৰণ, বা সেইখিনি সময়ত তেওঁলোক আৰ্থিকভাৱে স্বাৱলম্বী হবলৈ, বাহিৰত কাম কাজ কৰিবলৈ, চাকৰি কৰিবলৈ, ব্যৱসায় কৰিবলৈ, বিভিন্ন বৃত্তিৰ লগত জড়িত হবলৈ ওলাই যোৱা নাছিল। কিন্তু এতিয়াৰ পৰিপ্ৰেক্ষিতত যদি সেই নিয়ম নীতি বিলাকৰ মাজত বান্ধি পেলাই ছোৱালীজনীক স্কুললৈ যাবলৈ দিয়া নহয়, চাকৰিলৈ যাবলৈ দিয়া নহয়, সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয়। তাত মোৰ আৰু এটা বেলেগ কথাও কবলগীয়া আছে যে এতিয়া আৰু এটা কথা আলোচনাৰ মাজলৈ আহে যে মহিলাসকলে মেনষ্ট্ৰুৱেল লিভ পোৱা উচিত, ছুটি পোৱা উচিত। যিহেতু প্ৰত্যেকগৰাকী নাৰীৰ শৰীৰ বেলেগ বেলেগ, গতিকে কাৰোবাৰ শৰীৰত সেই প্ৰক্ৰিয়াটো খুব সহজতে পাৰ হৈ যাব পাৰে, কিন্তু কোনোবাই হয়তো যথেষ্ট কষ্টৰ সন্মুখীন হবলগীয়া হব পাৰে। গতিকে সেই এই গোটেই কথাখিনি আচলতে এটা মানে সমভাৱাপন্ন, সমদৃষ্টি সম্পন্ন এটা ব্যৱস্থাৰ মাজত থাকিলে সমাজখন আগবাঢ়ি যাবলৈ সুবিধা হয়। এনেকুৱা নহয় যে কোনোবাই এগৰাকী ৰজস্বলা হৈ থকা মহিলা কেৱল তেওঁৰ সেই জৈৱিক প্ৰক্ৰিয়াটো চলি আছে কাৰণে তেওঁ মানে কিবা এটা তেওঁ কৰিবলৈ বিচৰা বা যাবলৈ বিচৰা এটা কামৰ পৰা তেওঁ ৰখাব, সেইটো গ্ৰহণযোগ্য নহয়। আৰু যদি কাৰোবাৰ শৰীৰে সেইখিনি ল'ব পৰা নাই, শাৰীৰিকভাৱে তেওঁৰ সেইখিনি সময়ত তেওঁ মানুহগৰাকী সুস্থ হৈ নাথাকে, তেতিয়াও তেওঁ বাধ্য কৰাটো উচিত নহয়। আৰু মানে খুব বেছি ছোৱালী বিলাকক আজিকালি এইটো কথা কোৱাৰ কাৰণে মোক হয়তো কোনোবাই চাপৰ্টো কৰিব পাৰে, কোনোবাই বেয়া পাব পাৰে, কিন্তু মোৰ এটা ব্যক্তিগত অনুভৱ যে আগৰ দিনত এতিয়া তুলনি বিয়াৰ কথাটো মানে এই ৰজস্বলা হোৱাৰ লগে লগে তুলনি বিয়াৰ কথাটো আহিবই। তুলনি বিয়াবিলাক কিয় পতা হৈছিলে তাৰ কাৰণবিলাক আমি সকলোৱে জানো। ৰজস্বলা হোৱাৰ আগতেই ছোৱালীবিলাক বিয়া দি দিয়া হৈছিল। তাৰপিছত আকৌ সেইখন তেনেকে আকৌ বিয়াৰ পিছত ছোৱালীজনীক ঘৰতে ৰাখে, তাৰপিছত আকৌ ছোৱালীজনী পুষ্পিতা হয়, পুষ্পিতা হোৱাৰ পিছত আকৌ বিয়াখন পাতি পেলাই তেতিয়া তাই আকৌ ফাইনেলি মানে যায়। এতিয়াতো সেইবিলাক মানে সেইবিলাক বহুত পুৰণি কথা, সেইবিলাক কেতিয়াবা আমি এৰি থৈ আহিছো। যদি সেইবিলাক এৰি থৈ আহিছো, তেতিয়াহ'লে তুলনি বিয়াখন এৰিব পৰা নাই কিয়? মানে ছোৱালী এজনীক এই কথাটো যে ছোৱালী এজনীৰ মাজত এটা জৈৱিক প্ৰক্ৰিয়া, অতি স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া যে মহিলাৰ মানে নাৰীৰ শৰীৰ এটা যিহেতু তেওঁ হৈছে, গতিকে তেওঁৰ মাজত এদিন বিভিন্ন ধৰণৰ পৰিৱৰ্তন আহিব, যেনেকৈ পুৰুষৰ শৰীৰৰ মাজত পৰিৱৰ্তন আহে। এইটো এটা স্বাভাৱিক, মানে মানুহে জীৱনৰ বিভিন্ন বয়সৰ স্তৰৰ মাজেৰে যেতিয়া যায়, মানুহৰ মাজত প্ৰতিজন মানুহৰ শৰীৰত আৰু মনত পৰিৱৰ্তন আহে শাৰীৰিকভাৱে। গতিকে সেইটোকে মানে চেলিব্ৰেট কৰা খুব সহজভাৱে গ্ৰহণ নকৰি, ছোৱালী এজনী যে তুমি ছোৱালী, তুমি কইনা হব লাগিব, তোমাৰ কামটো হৈছে পাটৰ মেখেলা চাদৰ আৰু গহনা পিন্ধা, তোমাৰ কামটো হৈছে মানুহক মানে আহক বহক কৈ পেলাই মানে চব বুদ্ধি বতাটো দিয়া। হয়তো মোক কোনোবাই ক্ৰিটিচাইজ কৰিব পাৰে দেই, মই নিজৰ মানে ব্যক্তিগত মতামতটো কৈছো। সেইখিনি কৰাৰ ফলত কি হয়, ছোৱালীজনীয়ে মানে ভাবিবলৈ লয় যে এইটো মোৰ লাইফ, এইখিনি মোৰ কাম। সেইটোৰ কিবা প্ৰয়োজন আছে জানো? তাতকে ছোৱালীজনী সৰুৰে পৰা সেই শিক্ষাটো দিয়াটো যে তোমাৰ এই বয়সটো আহিছে, তোমাৰ 9 বছৰ বা 10 বছৰ বয়সৰ ছোৱালী বিলাকক যে তোমাৰ এনেকুৱা এটা সময়, তেনেকুৱা এটা হবও পাৰে, গতিকে এইখিনি কাৰণে তুমি এনেকে প্ৰস্তুত হব লাগে। এটা মেনষ্ট্ৰুৱেল কিট বনাও মাকে বা ঘৰত তেওঁলোকে বনাব পাৰে।
মাক দেউতাকে সেই গীতটো ছোৱালীজনী বেগত দি পঠিয়াওক স্কুললৈ। পিছদিনাখন যদি তাৰ পৰীক্ষা থাকে, এনুৱেল স্পৰ্টছ থাকে, তাৰ যদি কিবা গান গাবলগীয়া থাকে, তাৰ যদি কুইজত পাৰ্টিচিপেট কৰিবলগীয়া থাকে, তাই কি নাযাব? তাই নিশ্চয় যাব। সেই সহজ জীৱন এটা দিবলৈ কিয় চেষ্টা কৰা মানে? কিয় তুলনি বিয়া পাতি পেলাই ল'ৰা আৰু ছোৱালীৰ মাজত থকা মানে জৈৱিক পাৰ্থক্যবিলাকক চেলিব্ৰেট কৰাৰ কি প্ৰয়োজন? সেইখিনি কোনো প্ৰয়োজন নাই বুলি মই ভাবো। আপোনাৰ এই ব্যক্তিগত চিন্তা বহুত ধুনীয়া, মানে আচলতে ধৰিবলগীয়া নহয়। আমি এই অকল চেলিব্ৰেট বুলিয়ে নহয়, দেখা গৈছে তাৰ বাহিৰেও খুব পৃথক কৰি দিয়া হয়। কিছুমান মানুহৰ ঘৰত ধৰি লওক এইটো চুব নাপায়, এইটো কৰিব নাপায়, বহুত নীতি নিয়ম থাকে। এইখিনি সলনি কৰাৰ একচুৱেলি প্ৰয়োজনে আছে। আমি সকলোবোৰ সমান বুলি ভাবিব লাগিব। আৰু ধুনীয়া কথা কৈছে, আপোনাৰ লগত কথা পাতি ভাল লাগিছে। লগত এই যি লোকবিশ্বাস, এই লোকবিশ্বাসখিনিৰ লগত বৈজ্ঞানিক ভিত্তি আছে বুলি আমি ভাবি নেকি? কামাখ্যা মন্দিৰৰ লগতে হওক বা যিখিনি এই বিশ্বাসখিনি শুনিছো। বৈজ্ঞানিক ভিত্তি মানে কি, কামাখ্যা মন্দিৰৰ লগত জড়িত মানে অম্বুবাচী মেলাৰ লগত জড়িত যি লোকবিশ্বাস, যে ধৰা পৃথিৱীখনক বা প্ৰকৃতিক কেইদিনমান যে কোনো ধৰণৰ কষ্ট নিদিয়াকে ৰখা হয়, সেইটোৰ এটা ভিত্তি আছে। কাৰণ মানে মানুহৰ এটা যেনেকে জিৰণি লাগে, তেনেকে প্ৰকৃতি বা বিহু জিৰণি লাগে। গতিকে সেই প্ৰক্ৰিয়াটো কৰাটো আচলতে বিজ্ঞান ভিত্তিকে। এই লোকবিশ্বাসবিলাক একেবাৰে আমি নুই কৰিব নোৱাৰো। আৰু ধৰ বাৰিষাৰ আগে আগে মানুহৰ এটা প্ৰস্তুতি, জিৰণিৰ পৰা গৈ পেলাই আকৌ পথাৰলৈ নমাৰ এটা যি প্ৰক্ৰিয়া, আমি দেখিছো যে যদি অসমীয়া আমি বিহুলেও চাওঁ, মানে বেলেগ উৎসৱলে মই যোৱাই নাই, কেৱল অকল বিহুৰ আমি তিনিটা স্তৰ যদি চাওঁ, সেই গোটেই স্তৰ কেইটা বা গোটেই বিহু কেইটা আমাৰ যিটো মানে এগ্ৰিকালচাৰেল চাইকেল, মানে কৃষি যিটো চক্ৰ, সেই কৃষি চক্ৰটোৰ লগত জড়িত। গতিকে এই গোটেই কৃষি চক্ৰটোৰ লগত জড়িত যিহেতু আমাৰ গোটেই পৰম্পৰা বা সংস্কৃতি বা অসমীয়া মানুহৰ জীৱনশৈলী, গতিকে সেই জীৱনশৈলীটোৰ লগত এই কথাখিনি মানে প্ৰকৃতিক ভাল পোৱা বা মাটি পানীক ভাল পোৱা, সেই কথাখিনি লগত জড়িত। ধন্যবাদ। এই কথা পাতি ভাল লাগিল। আৰু যিহেতু আমাৰ অনুষ্ঠানটোৰ নাম জীৱন, গতিকে আপোনাৰ অনুসৰি জীৱন কি কলে আমি কি ভাবিছো? আমি সকলোজন অতিথিকে আমি সোধা হয়। জীৱন বুলি কলে মই এয়াই ভাবো যে জীৱনৰ হিচাপ বছৰেৰে কৰিব নালাগে, বয়সেৰে কৰিব নালাগে, কৰ্মেৰে কৰিব লাগে। আৰু জীৱন এবাৰে, পূৰ্বজন্ম বা পুনৰ্জন্ম আছে নে নাই মই নাজানো। আৰু যদি আছেও সেয়া আমিতো দেখা নাপাওঁ, আমি বৰ্তমানতে জীয়াই থাকো। গতিকে এই জীৱনটোত যিকেইদিন আছো, সেইকেইদিন যদি কাৰোবাৰ বাবে অকমান সাহসৰ, অকমান সকাহৰ উৎস এটা হব পাৰিছো, সেইটোৱে মানুহৰ জীৱনৰ সাৰ্থকতা বুলি ভাবো। ধন্যবাদ। আৰু শেষত আমি আমাৰ অনুষ্ঠানটোৰ যোগেদি নৱপ্ৰজন্ম বা যুৱ প্ৰজন্ম কিবা বাৰ্তা দিব বিচাৰিম? মই যিহেতু ব্যক্তিগতভাৱে এনেকুৱা বয়সৰ ল'ৰা ছোৱালীবিলাকৰ লগতে থাকো, তেওঁলোকৰ লগত বিভিন্ন ধৰণৰ কথা পতাৰ সুযোগ হয়। আৰু এই বয়সৰ ল'ৰা ছোৱালী যাক আমি এতিয়া জেন জি বুলি কওঁ, জেন জিৰ বিষয়ে বিভিন্ন ধৰণৰ আলোচনা চলে। কিন্তু যি আলোচনাই নচলক কিয়, মানে কোৱা হয় যে জেন জি বহুত তেওঁলোকৰ ধৈৰ্য শক্তিটো কমি গৈছে, তেওঁলোকে কিতাপ নপঢ়ে, তেওঁলোকে সিটো নকৰে, এইটো নকৰে, তেওঁলোকৰ এইটো বেয়া, সেইটো বেয়া। তথাপিও মই জেন জিক লৈ যথেষ্ট আশাবাদী। কাৰণ প্ৰত্যেকটো প্ৰজন্মৰে কিছুমান বেয়া দিশ যেনেকে থাকে, কিছুমান ভাল লগা দিশো থাকে, সেইবিলাক শিকিবলগীয়া। হয়তো মই এগৰাকী মিলেনিয়েল হিচাপে, মই জেনেৰেশ্যনৰ কথাটো কৈছো, এগৰাকী মিলেনিয়েল হিচাপে মই হয়তো মোৰ জীৱনটোৰ প্ৰতি ইমান ক্লিয়াৰ নাছিলো, ইমান মোৰ ধাৰণাবোৰ হয়তো স্পষ্ট নাছিল। মোৰ ছাত্ৰ ছাত্ৰীখিনি বা জেন জি বা নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিৰ লগত যেতিয়া কথা পাতো, তেওঁলোক খুব ক্লিয়াৰ। তেওঁলোকে কি বিচাৰে জীৱনত তেওঁলোকে জানে। অকল সমস্যাটো হয় কি, যিহেতু তেওঁলোকৰ গোটেই জীৱনটো ডিজিটেল, সেইকাৰণে ইয়াত দুটা কথাই মানে ক্ৰিয়া কৰি থাকে। প্ৰথম কথাটো হৈছে
ডিজিটেল জীৱন এটাত আমি কন্টিনিউয়াছলি কৰি থকা কামটো হৈছে স্ক্ৰলিং। স্ক্ৰলিং কৰাৰ ফলত কি হয় মানে আমাৰ কোনো চইচ নাথাকে। বিভিন্ন ধৰণৰ কথা বতৰা চলি থাকে, বিভিন্ন ধৰণৰ ডেটা মানে যদি আমি ইনপুট বুলি লওঁ, বিভিন্ন ধৰণৰ ডেটা আমি ইনপুট কৰোঁ ব্ৰেইনত, তাত প্ৰচেছ হয়। তেতিয়া মানে বিভিন্ন ধৰণৰ চ'ৰ্চৰ পৰা অলাগতিয়াল ডেটা যেতিয়া আমি ইনপুট কৰিম, যেতিয়া সেইটো প্ৰচেছ হ'ব আমাৰ ব্ৰেইনত, তেতিয়া আউটপুটটো ইমান ক্ৰিয়েটিভ নহ'ব, যিমান এটা এলাইনমেণ্টত গ'লে যিমানখিনি হ'লহেঁতেন। গতিকে তাৰ কাৰণে সকলোৱে নহয় বুলি মই কৈছোৱে, কাৰণ জেন জি খুব ক্লিয়াৰ নিজৰ চিন্তা ভাৱনা লৈ পেলাই। আৰু তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰফেশ্যনত কাম কৰিবলৈ, বিভিন্ন ধৰণৰ পৰীক্ষা কৰিবলৈ, এক্সপেৰিমেণ্ট কৰিবলৈ তেওঁলোক আগ্ৰহী। সেইটো খুব ভাল লগা কথা। গতিকে সেই ডিজিটেল যি এটা এটমস্ফিয়াৰ, যি এটা বাতাবৰণ, সেই বাতাবৰণটোৱে যাতে আমাক কাবু কৰি ল'ব নোৱাৰে। কাৰণ আমি চাবই লাগিব, ছচিয়েল মিডিয়া নাচালে আমি বহুত কথা গমেই নাপাওঁ। আনকি বহুতে কিছুমান ইনষ্টাগ্ৰামৰ পেজ ফলো কৰি পেলাই পঢ়া-শুনা কৰে। পৰীক্ষাৰ কিছুমান খুব ভাল ভিডিঅ'জ থাকে, ইনষ্টাগ্ৰামত আহে, ইউটিউবত আহে, ফেচবুকত বিভিন্ন ধৰণৰ নিউজ পোৱা যায়, খবৰবোৰ পোৱা যায় দেশ-বিদেশৰ। গতিকে ভালকে ব্যৱহাৰ কৰিব জানিলে খুব ভাল চ'ৰ্চ। গতিকে মই এটাই তেওঁলোকক ক'ব বিচাৰিম যে ভালকে সেইখিনি ব্যৱহাৰ কৰক। আৰু সেই জীৱনৰ কথাটো যে সুধিছিলা, জীৱন যিহেতু এবাৰেই, গতিকে সেই জীৱনটোক সুন্দৰ কৰাটো, সুস্থ সবলভাৱে থকাটো আমাৰ নিজৰ হাতত। এতিয়া মানে খুব সৰু সৰু ল'ৰা-ছোৱালীয়েও কয় যে মই বহুত ডিপ্ৰেছড, মোৰ এইটো নাই, সেইটো নাই। সেই কথাবিলাকো আচলতে সেই ছচিয়েল মিডিয়াৰ কিবা এটা ইম্পেক্ট এটা বুলি মই ভাবো, তাৰ এটা প্ৰভাৱ বুলি মই ভাবো। সেইখিনিৰ পৰা ওলাই আহিবলৈ কিবা এটা হবি লওক, কিবা এটা অভিৰুচি। হয়তো গান গাওক, হয়তো কিতাপ পঢ়ক, খেলা-ধূলা কৰিব পাৰিলে খুব ভাল। মানে বাহিৰলৈ ওলাই গৈ মুকলি পৰিৱেশত প্ৰকৃতিৰ মাজত, বা নৃত্য কৰক, কবিতা লিখক, গীত লিখক, নাটক কৰক, কিবা এটা হবি মুঠতে ল'ব লাগে। সেইটোৱে মানে আত্মবিশ্বাসৰ সৃষ্টি কৰে, আৰু সেইটোৱে সেই নিজৰ যিটো লক্ষ্য, যিটো গ'ল, সেইফালে আগবাঢ়ি যোৱাটো সহায় কৰে। আৰু টাইম মেনেজমেণ্টটো খুব ইম্পৰ্টেণ্ট। আজিকালি দেখা যায় যে নতুন প্ৰজন্মৰ ল'ৰা-ছোৱালীবিলাক অকমান বেছি দেৰিলৈকে তেওঁলোকে মোবাইলটো চাই, ৰাতিপুৱা উঠিব নোৱাৰে, অকমান দেৰিকে উঠে। সেই অভ্যাসবিলাকে অকমান জীৱনশৈলীটোৰ ওপৰত কিন্তু আজি প্ৰভাৱ নেপেলায়, কিন্তু 30-40 বছৰ পিছত বা 20 বছৰ পিছত প্ৰভাৱ পেলাব। তেতিয়া যাতে সেই লাইফষ্টাইল ডিজিজবিলাক নহওক, সেইকাৰণে যাতে এতিয়াৰ পৰা সাৱধান হওক। এইবোৰ ধ্যান ৰখাটোৱে আপোনাক লগ পাই ভাল লাগিল, আৰু আমাৰ অনুষ্ঠানটোত সময় দিয়াৰ বাবে ধন্যবাদ।